হে ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ, জয় জয়তেই আপোনালোকক আগন্তুক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসক্ৰিয়া মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক সাদৰেৰে জনাওঁ যে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো আমাৰ ঐতিহাসিক হাফলতিং ৰাস মন্দিৰৰ 65 সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাসক্ৰিয়াভাৱে উদযাপন কৰিবলৈ লোৱা হৈছে। গতিকে সকলো পৰম কলিৰ কৃষ্ণৰ বান্ধৱক আমি সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। ৰাসৰ প্ৰস্তুতি চলিছে। এয়া চাওক, এয়া হাফলতিং বৰনামঘৰ। এয়া আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী জয়ন্ত হাজৰিকা। আমাৰ হাফলতিং ৰাসৰ প্ৰস্তুতি চলিছে। এয়া গোপী নাচি আছে। ৰাসৰ ফেচবুক লাইভ আহি আছে। তুমি কি লৈছা এবাৰ ৰাসত? চাবলৈ আহিছা ন? তুমি কিবা লৈছা নেকি? হয় নেকি? অঁ, ঠিক আছে। এই আমাৰ দৰ্শক চাই আছে। এয়া হাফলতিং বৰনামঘৰৰ ৰাসৰ প্ৰস্তুতি, গোপী আখৰা চলি আছে। ফেচবুক লাইভ এটা চলি আছে। তুমি এবাৰ কি লৈছা? যশোদা লৈছা। কেনেকুৱা লাগিছে নাচি? তুমি ইয়াত আগত এনেকুৱা অভিনয় কৰিছা নাই? হয় নেকি? তুমি কিহত পঢ়িছা? ফাৰ্ষ্ট ইয়েৰ। ঠিক আছে। আমাৰ ইয়াত লোহাৰ পাৰ্টি।